বাক্সাৰ বৰগুলিত চাঞ্চলিকৰ হত্যাকাণ্ড পত্নীৰ হাতত প্ৰাণ গ'ল স্বামীৰ। কাউৰবাহা উপ-আৰক্ষী চকীৰ অন্তৰ্গত বৰগুলি গাঁৱৰ সৈয়দ আলীক পত্নী ৰুনুৱাৰা বেগমে হত্যা কৰাৰ সন্দেহ সৈয়দ আলীৰ পৰিয়ালৰ। ইয়াৰ পিছত সৈয়দ আলীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত সৈয়দ আলীৰ পত্নী ৰুনুৱাৰা বেগমক আৰক্ষীয়ে আটক কৰি তামুলপুৰ থানালৈ লৈ যায়। তামুলপুৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখে ৰুনুৱাৰা বেগমক। মৃতদেহটো পৰুডক্টৰ পৰীক্ষালৈ প্ৰেৰণ কৰে। পৰিয়ালৰ অভিযোগ অনুসৰি সৈয়দ আলীৰ পত্নী ৰুনুৱাৰা বেগমে এমাহ পূৰ্বে স্বামী সৈয়দ আলীৰ লগত কাজিয়াৰ সূত্ৰপাত হৈছিল যদিও গাঁৱৰ মানুহে মীমাংসা কৰি দিছিল। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে ৰুনুৱাৰা বেগমৰ আছিল আন পুৰুষৰ সৈতে অবৈধ সম্পৰ্ক। আৰু মায়াকো মাৰে মাৰি পেলাই দুদিন অন্তৰে টুবে থাকে কাটে খেদে এনে কৰি থাকে থাকি তাৰ পৰাই এই ছোৱালীটোক কিবা মাল দিবা খুজিছে খোজাৰে পইচাৰ কিবা গণ্ডগোল লাগি পেলাই পইচা কেইটাতে সিহঁতক দিবা লাগে নেদেৱাৰ কাৰণে এতিয়া আজি পইচা গেলে গাঁৱত দি ঘূৰি আহিছে একবেলা ঘূৰি আহি পেলাই পিছত তাৰে পিছতে সিহঁতে মায়াক পুতাকে মাৰি পেলাই মাৰি হাতত থৈ দিছে আৰু তিৰোতাজনীৰ মাক আৰু তিৰোতাজনী মিলি মাৰিছে নেকি? তিৰিটোৱে ল'ৰাটোৱে মাৰিছে পুতকটো ডাঙৰ পুতকটো। কিমান বছৰ হ'ব ল'ৰাটো? ল'ৰাটো মেট্ৰিক দিছে যাব পাৰোঁতো মেট্ৰিক কিমান পাইছে 18 মান হৈছে ল'ৰাটোৰো 18 হৈছে। নাম কি আছিল মহিলাজনী? চাইদুল। তিৰোতাজনীৰ নাম ৰুনুৱাৰা বেগম। যিজন মানুহক হত্যা কৰিছে তেখেতৰ বয়স কিমান মান হৈছে আৰু নামটো কি আছে? তাৰ হেৰিমান হৈছে 55 মান হৈছে বয়া 39 মান হৈছে মাইকীটোৰ। তাৰপৰা এতিয়া সেনেকৈ এতিয়া দেখা পালোঁ যে আহি পেলাই চাওঁতে সোধাওঁতে মোকে গাল মাৰি দিয়ে। আপোনাকো দিছে? অঁ মোকো আপোনাৰ নাম? নাম জলেখা বিবি। আনলি আমি কুটগিলি ফাঁচি বিভিন্ন নকলি এটা আনলি আৰু ল'ৰাগিলাখানে মায়াগিলাখানক মাৰিব বা পাপাকক মাৰিব কোনোবাই কিবা কৰিব গৈ আহি হ'ব তাই অলপমান পথ ধৈৰ্য আছে। মহিলাজনী পৰকীয়া কৰা কিবা হেৰি আছে নেকি আপোনাৰ? কিবা বেলেগৰ লগত ভাল পোৱা কিবা আছে নেকি? ভাল পোৱা আছে সেইকাৰণেতো মাৰিছে বেলেগৰ লগত ভাল পোৱা আছে যাৰে তাৰে বাইকত উঠি গুচি যায়। এতিয়া চৰকাৰক কি দাবী জনাব? পুলিচ প্ৰশাসনক কি দাবী জনাব? ফাঁচি ৰুকুম হ'ব লাগে ৰাইজ সকালে হুল্লে দিব লাগে ফাঁচি ৰুকুম হ'ব লাগে। আমি ফাঁচি ৰুকুম হ'লে ভাল পাওঁ আৰু এটা আহি পেলাই আৰু অনিষ্টহে কৰিব আৰু বেয়া হ'ব। আপুনি দেখা পাইছিল? দেখা পা না মোৰ ঘৰে তাতে এইটো দেওৰৰ ঘৰ মোৰ দেওৰ হলি আই সেই মাথাই গেছি 8টামান বজাত গেছি যাওঁতে মই কৈছোঁ ক'ত যা কৈছি মই বাচ্চাকে যাওঁ এইটো বায়াক সময় নামটো বায়াক সময়। তেতিয়া ক'লা মই কৈছোঁ কি আমাৰ তাতে তই ৰাতি ভাত নাখালি পুৱা ভাতকেইটা খাই যাবি। সি কৈছে কি মই ভাত নাখাওঁ এনেকৈ কৈ পেলাই আসি অহাৰ পিছতে মই ধৰি কাঠিখন মিচপিয়া ধৰিলোঁ মোৰ ল'ৰাটোক ভাত দি পেলাই মই কাঠিখন মিচপিয়া ধৰিলোঁ ধৰোঁতে আমাৰ জাতৈ গেৰেছি মোক বাইদেউ বাইদেউ সৈয়দ মৰিল এনেকৈ কৈ পেলাই তাই মাটিত বাগৰি গৈছে ক'বাই নোৱাৰে মুৰু বৰে তাৰপৰা ধৰি তাই অলপ পদ্ধতিয়া সি মোক কয় বোলে তাই 2 নম্বৰী ধান্দা আছে থাকলি তাই এনেকুৱা কৰে মই বক দেখা পাওঁ কয় ডাঙৰ বক এনেকুৱা কৰে কৰিলে তাই মোক ভাত নেদে পানী নেদে বিচনাত পানী ঢালি দে মোক ঘুমাব নেদে ৰাতি ধৰি ভাত খাব মাতিলোঁ ভাত খাব মাতোঁতে ভাতকেইটা আগত লৈছিল যাই পেলাই হাতত ধৰি টানি লৈ আহিছে আনি পেলাই মায়াকে এটি মিলি কৰি দিছে দিয়াৰ পিছত বিচনাত ঘুমাব নেদে যাৱাৰ ৰাতি বিচনাত টিঠে নেদে নেদাওঁতে ধৰি ডাঙৰ আপকলৈ দাঙি বিচনাত তুলি দিছে এই ভাল বিচনাত তুলি দিছে। যেতিয়া বিচনাত তুলি দিলে তেতিয়া ধৰি মই একবাৰ ৰাতি ঘূৰি 2-3 কৰি একবাৰ ৰাতি চাব আছোঁ খুন্দিয়া আছোঁ আৰু এইটো যোৱা ৰাতিৰ ঘটনা ভয়ো লাগে মোৰ ল'ৰাটোক কৈছোঁ তই থাক মই খুন্দিয়া যাম। তাৰপৰা 2 লাগি আছে আৰু হাতাং খিটিং লাগি আছে। তেতিয়া কৈছে কি তোক মই মাৰিমে বা কাটিম ঠেং কাটিম ভৰি কাটিম মূৰা ভালিম পদিনা টোকানেদি ভৰি খুন্দে আঙুলি এটা চিঙি থৈ দিছে আধা চিঙা হৈ আছে তাক এতিয়া ফাঁচি ৰুকুম হ'ব লাগে। পৰিকল্পিতভাৱে হত্যা কৰা হৈছে বুলি ভাবে নেকি? ল'ৰা আৰু মাকে বয়া জাগাত মাৰছি মাৰাৰ পিছত নাজানো এইটো কিহেদি মাৰছি মোৰ তেজ ওলাই আছে দেখা গিলা কৈছে
কি যাব লাগে জকি হাঁকতে কি যায় আগ ধানো নাম নেই আৰু ডাল হ'ব কালি পৰহিৰ পৰা ডাল হৈ আছে কাটিম ডাউৰে 3 দিনৰ পৰা ডাল হৈ আছে কাটিম পুৰো আৰু কলো গাটো গেছে তাতে দাঁত হৈছে কাপোৰ মেল দিছে ডাল হৈছে লৈ পেলাই পুৰো আৰু কাটিম আৰু মই তোক বল নাই তোক কাটিম মই মাৰিম তোক এই ৰকমে আছে আৰু একদম অশান্তি আৰু কাষৰ মানুহ থাকিব নোৱাৰে আৰু অশান্তি আৰু লাগি আছে এতিয়া কি বিচাৰে এতিয়া আমি তাৰ ফাঁচি হতো দিছোঁ আৰু তাই যে মানুহ এটাক মাৰি পেলছি তাই ফাঁচি হতো দিছোঁ আৰু ফাঁচি গাঁৱৰ ৰাইজৰ মানুহ চবে ফাঁচি দিছে ফাঁচি লাগে গাঁৱৰ আমি এতিয়া গাঁৱৰ মানুহ চবে আৰু ফাঁচি দিছোঁ তাৰ আইনে ফাঁচি দিছোঁ আনি পেলাই কালি আৰু কাক মাৰে তাই ওলাই আহিব আহি পেলাই আৰু কালি কাক মাৰে চলিটো আজি আৰু কাবাক মাৰিব কালি আৰু আজি তাতে গিৰাওক মাৰিব পাৰিছে কালি কেলে আৰু বেলেগক মাৰিব পাৰিব সেইকাৰণে তাই ফাঁচি হতো দিছোঁ আৰু আমি চকুৰ বলা মাৰিম কাটিম কৰি মাৰি পেলা কালি পৰহিৰ পৰা কৈ আছে মাৰিম এনেকৈ মাৰি থাকে আগে পিছেও মাৰে আৰু তাৰ মাথা ভাঙি দিছে বহুত দিন ৰাইজে অলপকৈ থলা সেইকাৰণে অলপকৈ থৈছে আৰু লাগি থকাৰ কাৰণে কিজানি শান্তি হয় সেইকাৰণে অলপকৈও থলা ৰাইজে নাই তথাপিতো নাই তাতে মহিটো যে ফেলে কৈছিল মই ভাল হ'ম তাৰে 3 দিন 4 দিনমান পিছতে ঘূৰি আকৌ লাগছি সেই লাগি থাকে তেনেকৈ সদায় আৰু আজি যাতে গিৰাকক মাৰি ৰঙিয়াৰ পৰা আকবৰ আলীৰ ৰিপৰ্ট বাদিছ লাইভ।